হেল্ল' গাইজ, যিহেতু ডিচেম্বৰৰ 8 তাৰিখ হ'লে আৰু 25 চনলৈ বেছি দিন নাই, তো যিসকলে ছেকেণ্ড হেণ্ড বাইক কিনিম বুলি ভাবি আছে, তো সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। মোৰ লগত যিমানখিনি বাইক ষ্টক আছে, তো সেই বাইকখিনি আপোনালোকক ষ্টক দেখুৱাই দিছোঁ। যদি আপোনালোকে ল'ম বুলি ভাবে মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিব, নহ'লে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব, তাত গৈ ফোন কৰিলে মোক পাব। বলক, এইফালে আছে আপোনালোকৰ গোটেইখিনি। এখন আছে গ্লেমাৰ। এই গ্লেমাৰখন আপোনালোকৰ 14 চনৰ মডেল হয়। এখন গ্লেমাৰ আপোনালোকে পাই যাব 35,000ত। আৰু এখন হৈ গ'ল TVSৰ ষ্ট্ৰেক। এই স্কুটিখন পাই যাব 20,000 টকাত। আৰু এখন আছে গ্লেমাৰ, এখন 2015 চনৰ মডেল হয়। এখন পাই যাব আপোনালোকে 40,000 অলপ তলতে পাই যাব। আৰু এইফালে আছে মেষ্ট্ৰখন পাই যাব আপোনালোকে মাত্ৰ 25,000 টকাত। আৰু এইফালে আছে প্লেজাৰ, এইখনো আপোনালোকৰ 25,000 পৰিব। আৰু এইফালে আছে 18 চনৰ জেডাৰ, এইখন পৰিব আপোনালোকৰ 35,000। আৰু এইফালে এক্টিভা